গাটো উঠাই দিলে নাহে কলিজাটো আহা যাওঁগে আহা মোৰ কলিজাটো আহা আহা নুঠা মানে নুঠা নি উঠিবানে উঠিবানে লাডু গোপাল আহা আমি যাওঁগৈ আহা 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 আমি আইতা ওচৰত যাওঁ আহা আহা নাহে 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 হেল্ল' এভৰিৱান, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি জুমনক লৈ আহিছোঁ উগ্ৰতাৰা মন্দিৰলৈ আৰু এই মন্দিৰৰ চাকি বন্তি জ্বলালোঁ আৰু জুমন আছে আইতাহঁতৰ লগত ভিতৰত বহি আপোনালোকক দেখাম ৰ'ব। কি ধুনীয়াকৈ আইতাহঁতৰ লগত বহি আছে আৰু বহুত ঠাইত যাব লগা আছে জুমনক লৈ, সেইখিনিও আপোনালোকক দেখাই থাকিম, গতিকে চাই থাকিব। গাইজ, অথনি আমি উগ্ৰতাৰালৈ গৈছিলোঁ, তাৰপিছতে আহি পালোঁ, আহি পাই ভিডিঅ' কৰা নহ'লে। আজি এয়া মায়ে আমাক থৈ যায়গৈ আৰু তাৰপিছতে এইফালে আমাৰ জুমন একদম আৰামত শুই আছে। বেয়া লাগিছে, খুব বেয়া লাগিছে, কিন্তু বেয়া লাগিলেও মাতৃ হিচাপে অকণমান ছাকচেছ, যিহেতু তাই প্ৰেগনেঞ্চি টাইমৰ পৰা একেবাৰে তাইক ঘৰত থোৱালৈকে মাক হিচাপে বহুত দায়িত্ব আছিলে আৰু সেই দায়িত্বখিনি যিহেতু মই পালন কৰিব পাৰিলোঁ আৰু ভালে কুশলে নাতিকণক আহি বিয়নী ঘৰত মই ধুনীয়াকৈ থ'ব পাৰিলোঁ। সাৰথিকো বাই বাই কৰি দিলে এতিয়া। গতিকে এনেকৈ আনি ঘৰত মই থ'ব পৰাটো মোক খুব ভগৱানৰ ওচৰত মানে বহুত চিৰকৃতজ্ঞ, আপোনালোকৰ ওচৰত মই বহুত চিৰকৃতজ্ঞ। গতিকে মই এতিয়া পুনৰ লখিমপুৰ তাই দুখ কৰিছে, মোৰো বেয়া লাগিছে, বেয়াটো লাগিবই, সকলোৰে বেয়া লাগিব। ইমান দিন জন্ম হোৱাৰ পৰা যি আনন্দ উল্লাস আৰু যি উদ্বিগ্নতা সকলো পৰিহাৰ কৰি আজি মই আকৌ পুনৰ নাতিক ইয়াত থৈ লখিমপুৰলৈ যাম। গতিকে আপোনালোকক আশীৰ্বাদ কৰিব, যেনেকৈ আহোঁতে আশীৰ্বাদ কৰিছিলে, এতিয়া আকৌ যাওঁতো আশীৰ্বাদ কৰিব। বেয়া লাগিছে, খুব বেয়া লাগিছে। নাতিক অকণমান নাতি টোপনি আকৌ এয়া পোনা এয়া মাইনাই ভালকৈ প্ৰতিপাল কৰিব লাগিব। এতিয়া ল'ৰা খুব সতৰ্কতাৰে মাইনাই নহয় ৰখৰাজো সকলোৱে ডাঙৰ কৰিব লাগিব। ল'ৰা এটা জন্ম দিলেই নহ'ব, গতিকে তেওঁক যি নীতি নিয়মেৰে মানুহ, যিহেতু সেই মানুহ হিচাপে গঢ় দিবলৈ প্ৰতিজন দেউতাক মাকে আচলতে সেইখিনি ভাবিব লাগিব। গতিকে আমি আশীৰ্বাদ দিছোঁ যাতে আমাৰ বেটা মানুহ হৈ ভাৰতৰ সুনাগৰিক হয়। আমি আশীৰ্বাদ দিছোঁ সকলোৱে যাতে মৰমৰ হয়। জুমনে মাক মিছ কৰিব আৰু দেউতাৰ নিচিনাকৈ। বাই বাই। ছোৱালীকণকো চুমা আগত খাইছোঁ, ল'ৰাকো মই আশীৰ্বাদ দিছোঁ ভালে কুশলে ল'ৰাকণ ভালে কুশলে ডাঙৰ কৰক। এয়া মই আৰু অকণমান পিছতে ওলাম আৰু 8:10 মোৰ ট্ৰেইন আছে লখিমপুৰলৈ। মা আহি থাকিব আৰু গুৱাহাটী সেইকণহে বাছত বা ট্ৰেইনত উঠিলে থাকক বোলো, কালি চানডে হয়, মঙলবাৰ যাব কি আছে আৰু দেউতাক মাতি লৈ লওঁ সিফালৰ পৰা। ইফালে তাই ঘৰখনৰ পৰা এৰি থৈ আহিছে, জানেই নহয়, অকণমানি কেঁচুৱা এটা লৈ আহিছে, ঘৰৰ ৰুমৰ পৰা আদি কৰি গোটেইখিনি সৰ্বস্ব এৰি থৈ আহিছোঁ, যিহেতু সোমবাৰে আকৌ ৰিজাল্ট দিব লাগিব। সেয়েহে এতিয়া বহুখিনি কথা চিন্তা কৰি যাবলৈ ওলাইছোঁ। দুখ নকৰিবা। ঠিক আছে। বেনি আহিলে
জুমনে কপালে মূৰে হাত দিছে সেকিবলৈ লওঁতে ইছ ৰাম নকৰিবি কি কৰিছে মোক বুলি মায়ে লখিমপুৰত শিকি শিকি এবাৰ গুৱাহাটীত শিকিবলৈ আহিছে বতাহ মাৰিছে হাত বাইদেউ এই তাত একদম আগতে বল খেলিব লোৱা আগতে বল খেলিব হয় নহয় বল খেলিব বল মাৰিব লাগিব কালি ঠেকাৰ পিছত ধুনীয়াকৈ খোলে যি খোলে কালি ৰাতিপুৱা উঠিছে গমেই নাই মালিচ কৰি আছে একদম শুই আছে ধুনীয়াকৈ জুমনে দেউতাৰ লগত ফুৰি আছে ধুনুকে গেটৰ বাহিৰত নিব নোৱাৰি ধূলি উৰি থাকে মানে চোতালতে আবেলি অকণমান উলিয়াই আনিছোঁ বাকী দেউতা কিবা কোৱা কি ক'ম ল'ৰা আৰু এনেকুৱা দেখি উঠিছে সাৰ পাই অকণ কেটমেটালে মেলি মই কোচত ল'লোঁ কোচতে ইয়া একেবাৰে নিদ্ৰা দেৱী কোচত অ'লা উঠা ফোনটো উঠা কলিজা মানুহ উঠা আহা উঠা ফোনটো উঠা কপৌ ফুল চা তোমাৰ দেউতাই ফুল লগাইছিলে নহয় তুমি নাচনীক ধুলিয়াই এনেকৈ আনি দিব লাগিব দেই চোৱা এনেকুৱা ফুলিছে আৰু এই ফুলিছে তোমাৰ ককা ঘৰৰ পৰা নাই ইয়াৰ কপৌ ফুল হয় মামা ঘৰৰ পৰা সেয়া মামা ঘৰৰ পৰা ককাই দি পঠাইছিলে ধুনীয়াকৈ ফুল ফুলিছে এতিয়া ফুটিব আৰু তগৰো ফুলিব তগৰ তোমাৰ মূৰত মায়ে লগাইছিলোঁ মই আৰু মায়ে মূৰত মায়ে নহয় মোৰ আৰু মায়ে তুমি নাচনী ঢুলীয়া এটা ল'বা ঢোল ল'বা বিহু সময়ত একদম ধুনীয়াকৈ ঢোল পিটি নাচনী কপৌ কি পাহাৰ বগাই কপৌ ফুল আনি দিবা নেকি চাইকেল দুটা বেটা মানুহ হেৰি পাপন আমাৰ দাদা ভাই ককাইদেউ আকৌ আহিছোঁ বহুত দিনৰ মূৰত ভিডিঅ'লৈ আমি তিনিটাই এতিয়া বাহিৰত ঘূৰি আছোঁ আৰু মহৰ কামত থাকিব নোৱাৰি তথাপি অলপমান ওলাই আহিছোঁ কিমান আৰু ভিতৰত সোমাই থাকিম আৰু জুমন পূৰা টোপনি চুলি ওলাম নহয় বাপেকৰ চিন্তা জুমনৰ চুলি ওলোৱা নাই চিন্তা হ'বই ন ভাই ল'ৰা চুলি ওলাবহে মুখখনত একো লগোৱা নাই ঠিক আছে মই বা কি লগাইছোঁ মোৰ মুখখন চাওকচোন ৰাইজে কমেণ্ট কৰিব দেই বগাটো এওঁ মোৰ দেখে মুখখন কোলা এই মাত্ৰ বাহিৰৰ পৰা আহিছোঁ একদম খোজকাঢ়ি বগা মূলা স্কিনটো মেইন হয় তোমাৰ চইচ যে বেয়া তুমি সেই তাকে গম পাইছোঁ আৰু মানুহে মোৰ চইচ যে ভাল মানুহ তাকে গম পাইছে ন ল'ৰা টোপনি দেখিছে নাই এই পাপন চাইকেল চলাইছে পাপন নোলায় তাৰ লাজ লাগে কথা পাতিবলৈ কৰা চোৱা আকৌ তোমাৰ ঘৰৰ সীমাটো কোনটো হয় এই বাপেকে নাচি আছে পুতেকক লৈ মহে খাইছে নেকি ডান্স কৰি আছা যে আৰু আমাৰ এইকেইটা মাক নাই বেচেৰা গ'ল